ৰাস এখন অনুষ্ঠিত কৰা হয় সেই ৰাসখন আজিকালি যেতিয়া আপুনি এগৰাকী ইয়াৰ ধৰক ভাল শিল্পী এজন আছে এই গাঁওখনতে সেইজনক নিবিচাৰি এগৰাকী চিনাকি মুখ অৰ্থাৎ চেলিব্ৰিটি এগৰাকী মাতি অনা হয় কংস ভাওটো গাবলৈ কৃষ্ণ ভাওটো গাবলৈ দৈৱকী ভাও গাবলৈ মাতি অনা হয় এনেধৰণে কৰা দেখিবলৈ পোৱা যায় আৰু যদি ৰাসখনক সোধা হয় যে ৰাসৰ যেতিয়া মঞ্চস্থ কৰিবলৈ যেতিয়া কমিটিখন আগবাঢ়ে তেতিয়া সোধে যে ৰাসখন কৰিবলৈ কাক দিছে ৰাসখন কোন আহিব অভিনয় কৰিবলৈ আৰু বিভিন্ন ক্ষেত্ৰত দেখিবলৈ ভাওনা ক্ষেত্ৰতো দেখিবলৈ পাওঁ যদি কৰিব নজনা ভাৱৰীয়া এজনক মই নাম নকওঁ এইখিনিতে এগৰাকী বিধায়ক মই নাম উল্লেখ মই নকৰোঁ ভাওনা বচন কি গাইছে কোনেও বুজি নাপায় দন্তবক্ৰ গৈ দন্তবত্ত হৈছেগৈ মুঠতে ভাওনা সংস্কৃতি ৰাস সংস্কৃতি কি কৰিছে নাজানো কিয় এইটো হৈছে ৰাস বুলি ক'লে ভাওনা বুলি ক'লে যে পইচা দিলে আজিকালি কি ভাওনা কৰিবলৈ পায় পইচা দিলে আজিকালি ৰাস কৰিবলৈ এনেকুৱা কিয় হৈছে বা যুৱতীসকলৰ আগ্ৰহটো থাকিব লাগিব সেই আগ্ৰহটো প্ৰায় আজিকালি কমি গৈছে সেই আগ্ৰহটো নহ'লে বুলি বচন ক'ব নজনা মানুহ এজনক পইচাৰ কাৰণে ৰাস কৰিবলৈ দিব নি সেইটোতো নহয় কিন্তু এই কমিটিখনে ৰাসখন পতাটোহে বেছি গুৰুত্ব দিছে যে সেই যুৱকসকলৰ আগ্ৰহটো কেনেকৈ কৰিব লাগিব সেই কথাটো গুৰুত্ব দিয়া নহয় নাটক কৰি ৰাস কৰি ভাওনা কৰি পৰিয়াল চলাব নোৱাৰে সেইটোতো অসত্য কিন্তু তাৰ মাজতো মানে কিছু কিছু ক্ষেত্ৰত পৰিয়াল চলাব পাৰিলেও সেইটো মানে আপোনাৰ অভিনয় দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি যদি ভাল অভিনয় কৰে আজিকালি নাট্যগোষ্ঠী হওক বা কিবা আপোনাক আমন্ত্ৰণ জনাব আজিকালিতো পাৰিশ্ৰমিক কিবা এটা দিয়ে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি সেই কমিটিয়ে মতাৰ ওপৰতহে নিৰ্ভৰ নমস্কাৰ বাইদেউ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউৰ আমাৰ বিশেষ অনুষ্ঠান চিনাকি মুখ আৰু চিনাকি মুখৰ আজি আমাৰ অতিথি হৈছে এগৰাকী নাট্য জগতৰ লগত জড়িত এগৰাকী ব্যক্তি আৰু তেখেতৰ নাম হৈছে শৰৎ দত্ত বৰা আৰু পোনপ্ৰথমে আমাৰ নৰ্থ ইষ্ট ভিউ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু মোৰ নামে আপোনাৰ নামে একেই শৰতেই হ'লগৈ আচলতে শৰৎ বুলি নকওঁ দেই শৰৎ হ'ব অসমীয়াত যদি ক'লে শৰৎ মই কথা পাতিম আপোনাৰ জানিবলগীয়া বহুত আছে নাট্য জগতৰ কথা জানিবলগীয়া আছে মই একদম পোনপ্ৰথমে আপোনাৰ পৰা শুনিব বিচাৰিম আপুনি নাট্য জগতলৈ আপুনি কেতিয়া আহিছিলে মানে কেতিয়াৰ পৰা আপুনি নাট্যৰ লগত জড়িত মই 14 বছৰ বয়সৰ পৰা মই নাটক কৰিছোঁ আমাৰ স্থানীয় এটা আমাৰ সংঘ আছিল সংঘটো বৰ্তমান 100 বছৰ পাৰ হৈছে সংঘৰ নাম পানীগাঁও প্ৰগতি সংঘ তাতে আমাৰ মইনামেল আছিল মইনামেলত আমি এখন নাটক কৰিছিলোঁ নাটকখনৰ নাম মহাৰাজাৰ মই এটা চৰিত্ৰ লৈছিলোঁ সেইটো মোৰ বয়স 14 বছৰমান হ'ব তেতিয়াৰ পৰাই মই নাট্য জগতত অভিনয় কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু পৰৱৰ্তী যোৱা 10 দিনৰ আগলৈকে মই অভিনয় কৰিয়ে আছোঁ মই নাটকৰ কথা পাতিবলগীয়া আছে মই আপোনাৰ জীৱন সংগ্ৰামৰ কথা গম পাইছিলোঁ আপুনি বহুত সংগ্ৰাম কৰি আজি এইটো পৰ্যায়লৈ আপুনি আহি পাইছে জীৱন যথেষ্ট সংগ্ৰাম কৰিছে প্ৰতিজন ব্যক্তিৰ সংগ্ৰাম থাকে জীৱনত আৰু সেই সন্দৰ্ভত আপুনিও যথেষ্ট সংগ্ৰাম কৰি আজি এইখিনি পাইছে কি ক'ব জীৱনৰ সন্দৰ্ভত হয় মই 2005 চনত গুৱাহাটীলৈ গৈছিলোঁ গুৱাহাটীত মই এটা চাকৰিৰ কাৰণে মই গুৱাহাটীত আছিলোঁ চাকৰিটো হ'ব বুলি মই প্ৰায় 11-12 বছৰ গুৱাহাটীত থাকিলোঁ অৱশেষত মই চাকৰিটো নোহোৱা যেন পাই মই গুৱাহাটীৰ পৰা লখিমপুৰ বেক কৰিলোঁ লখিমপুৰ বেক কৰি আহি মোক কিছুমান তাত সংঘাত হ'ল মই মানে ধৰা ইনকাম চ'ৰ্চ বা কিবা কিবি এইবিলাক মোৰ অসুবিধাত পৰিলোঁ মই বহুত সংগ্ৰাম কৰিলোঁ কৰি মই তাৰ মাজতো মই নাটকৰ চৰ্চাটো জীয়াই ৰাখিছোঁ এতিয়াও মই বৰ্তমান নাটকৰ হেৰিটো জীয়াই ৰাখিছোঁ মানে চৰ্চাটো ৰাখি আছোঁ আৰু যিদিনালৈকে স্বাস্থ্য ভাল থাকিব সেইদিনালৈকে মই নাটক কৰি যাম বা চুটি ছবিও মই কৰোঁ মাজে মাজে চুটি ছবি এনেকৈ মই এইবিলাকত কৰি আছোঁ আপোনালোকে 2025 চনত এটা নাট্যগোষ্ঠী জন্ম দিছিলে এই লখিমপুৰ এইখন জিলাৰ পৰা লখিমপুৰ আপোনালোকৰ ইয়াৰ পৰা আৰু কেনেধৰণে ভবা হৈছিলে সেই নাট্যগোষ্ঠীটোৰ কথা কিয় ভবা হ'ল বা নাট্যগোষ্ঠীটোৰ সম্পৰ্কে অলপ ক'লে ভাল পাম 2025 চনৰ 8 ছেপ্টেম্বৰৰ দিনা আত্মপ্ৰকাশ কৰিছে মই আত্মপ্ৰকাশ কৰা 4 দিনমানৰ পিছতে মোক খবৰ দিলে আমাৰ ওচৰৰে এখন গাঁও ফুলাল গাঁও বুলি কয় তেওঁ বিশ্ব চুতীয়া বুলি এজন যুৱক তেওঁ ওলাই আহিল তেওঁ নাটকৰ এটা নাট্যদল মানে সৃষ্টি কৰিলে নাট্যদলত আমাৰ দুখন নাটক মানে বাছি লোৱা হ'ল দুখন নাটক আমি ৰিহাৰ্চেল আৰম্ভ কৰিলোঁ ৰিহাৰ্চেল আৰম্ভ কৰি আমি
আমাৰ মানে কথাটো হ'ল কি আমাৰ স্থানীয় আমাৰতো তেলাহী মোজা বুলি কয় তেলাহী মোজাৰ আমাৰ বহুত শিল্পী আছে যি শিল্পীয়ে মানে ধৰক মানে তো বাহিৰত কোনো সুবিধা নাপায় বা তেওঁলোকৰ যথেষ্ট ভাল অভিনয় কৰে এই তেনেকুৱা ধৰণৰ শিল্পীসকলক আমি নিৰ্বাচন কৰি আমি নাট্যদল সৃষ্টি কৰিলোঁ নাট্যদল সৃষ্টি কৰাৰ পিছত আমি 19 ছেপ্টেম্বৰ 19 কি হ'ব এই যোৱা 19 জানুৱাৰীত আমি প্ৰিমিয়াৰ শ্ব' হিচাপে সোণালগাঁৱৰ বাতৰি বুটলা পাৰিজাত সংঘত আমি নাটক মঞ্চস্থ কৰিছোঁ আমাৰ ৰাইজে বহুত আঁকোৱালি লৈছে আৰু যথেষ্ট ভাল হৈছে তাত 2খন নাটকতে মোৰ অভিনয় আছে মই অভিনয় কৰিছোঁ আৰু পৰৱৰ্তী আমি 1 ফেব্ৰুৱাৰীৰ দিনা আমাৰ ভেৰেকী গাঁও বুলি আমাৰ ওচৰতে এখন গাঁও আছে তাত মিলনজ্যোতি নাট্য মন্দিৰ বুলি এটা হেৰি আছে অডিটৰিয়াম আছে তাত আমি এখন নাটকেই কৰিছিলোঁ সেই নাটকখনো ভাল হৈছে ৰাইজে আঁকোৱালি লৈছে মোৰ অভিনয় চবেই ভালো পাইছে গতিকে তেনেকৈ আমি ভাবিছোঁ যে আমাৰ যিসকল ভাল শিল্পী আছে তেওঁলোক আমাৰতো লাহে লাহে বয়স হৈছে বুলিয়ে ভাবি লৈছোঁ তেওঁলোকৰ পৰৱৰ্তী যিখিনি মানে কলা কৌশলী আছে বা অভিনেতা আছে তেওঁলোক যাতে এনেকৈ আহি এটা বেলেগ এটা ৰাইজৰ মাজত চিনাকি দিব পাৰে সেইটো বুলি ভাবিয়ে মই এইখিনি সুধিব বিচাৰিম নাটকৰ কথা পাতি আছোঁ মই জানিব পাৰিছিলোঁ আপুনি ৰাসৰ লগতো জড়িত মই নিজেও যদিও ৰাসৰ লগত জড়িত মাজুলী হওক বা যি উজনি অসমৰ এটা ৰাসৰ এটা সুকীয়া মাদকতা আজি নামনি অসমতো যদিও ৰাস হয় পাতে বা তাৰ যি মাদকতা আৰু উজনি অসমৰ ৰাসৰ মাদকতা সম্পূৰ্ণ বিপৰীত আৰু এগৰাকী মাজুলীৰ যুৱক হিচাপে মই গৌৰৱান্বিত যে মাজুলী যি ৰাসৰ সৃষ্টি বা মহাৰাস হওক বা কংসবধলৈকে হওক আৰু মই জানিব পাৰিছিলোঁ যে আপুনিও ৰাসৰ লগত জড়িত বা আপুনি কংস অভিনয় কৰিছে ৰাসৰ লগত কেতিয়াবা জড়িত হৈছিল আৰু এই যাত্ৰা কেনেকৈ আগবাঢ়িছিলে আমাৰ প্ৰগতি সংঘৰ যিখন ৰাসলীলা বহুত পুৰণা আমি জন্ম আগৰ পৰাই সেই ৰাসলীলা মোৰ 73 জন্ম তেনেকৈ পৰৱৰ্তী আহি মই 1984 চনৰ পৰা মই ৰাসৰ লগত জড়িত ৰাসৰ লগত মই প্ৰথমতে গোপবালক নাছিলোঁ তাৰপিছত মই এই ৰাসৰ অসুৰবিলাক কৰিলোঁ তেনেকৈ গৈ মই কালগীতো ভাগ কৰিলোঁ কালগীতো কৰাৰ পিছত মই আজিৰ পৰা মিনিমাম এতিয়া ধৰক 9-10 বছৰ হ'ল মই কংস অভিনয় কৰি আছোঁ গতিকে আমাৰ ৰাসটো আমাৰ আপাৰ আচামৰ ৰাসটো আপুনিতো জানেই গতিকে আমাৰ ৰাসখন নিজৰ ৰাস যদি মই ভাল বুলিয়ে ক'ব লাগিব বহুত ভাল লাগে আমাৰ ৰাসৰ যিখন মানে কংসালয় নাটক আমাৰ প্ৰয়াত শ্ৰী জীৱন বৰাদেৱে লিখা তেখেত হ'ল অসমৰ এজন বোলছবি অভিনেতা বোলছবি পৰিচালক প্ৰডিউচাৰ 1973 চনতে পানীগাঁও প্ৰগতি চিনে প্ৰডাকশ্যন বুলি চিনে প্ৰডাকশ্যন খুলি তেখেতলোকে দুখনকৈ চিনেমা বনাইছিল ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানো পাইছিল গতিকে ৰাস বুলি ক'লে মোৰ মানে বহুত ভাল লাগে আৰু মই ৰাসৰ কেইদিন মইতো বেলেগ ধৰণৰ হৈ যাওঁ মই এইখিনিতে আপোনাক সুধিব বিচাৰিম যিহেতুকে আজিকালি আমি দেখিবলৈ পাওঁ যেতিয়া ৰাস এখন অনুষ্ঠিত কৰা হয় সেই ৰাসখন আজিকালি যেতিয়া আপুনি এগৰাকী ইয়াৰ ধৰক ভাল শিল্পী এজন আছে এই গাঁওখনতে সেইজনক নিবিচাৰি এগৰাকী চিনাকি মুখ অৰ্থাৎ চেলিব্ৰিটি এগৰাকী মাতি অনা হয় কংস ভাওটো গাবলৈ কৃষ্ণ ভাওটো গাবলৈ দৈৱকী ভাও গাবলৈ মাতি অনা হয় এনেধৰণে কৰা দেখিবলৈ পোৱা যায় আৰু যদি ৰাসখনক সোধা হয় যে ৰাসৰ যেতিয়া মঞ্চস্থ কৰিবলৈ যেতিয়া কমিটিখন আগবাঢ়ে তেতিয়া সোধে যে ৰাসখন কৰিবলৈ কাক দিছে ৰাসখন কোন আহিব অভিনয় কৰিবলৈ আৰু বিভিন্ন ক্ষেত্ৰত দেখিবলৈ ভাওনা ক্ষেত্ৰতো দেখিবলৈ পাওঁ যদি কৰিব নজনা ভাৱৰীয়া এজনক মই নাম নকওঁ এইখিনিতে এগৰাকী বিধায়ক মই নাম উল্লেখ মই নকৰোঁ ভাওনা বচন কি গাইছে কোনেও বুজি নাপায় দন্তবক্ৰ গৈ দন্তবত্ত হৈছেগৈ মুঠতে ভাওনা সংস্কৃতি ৰাস সংস্কৃতি কি কৰিছে নাজানো কিয় এইটো হৈছে ৰাস বুলি ক'লে ভাওনা বুলি ক'লে যে পইচা দিলে আজিকালি কি ভাওনা কৰিবলৈ পায় পইচা দিলে আজিকালি ৰাস কৰিবলৈ এনেকুৱা কিয় হৈছে ইয়াতে এটা কথা আছে এখন কমিটিয়ে যেতিয়া ৰাসখন পাতিবলৈ লয় ৰাসখন পাতিবলৈ লওঁতে স্থানীয় যুৱকসকলে বা যুৱতীসকলৰ আগ্ৰহটো থাকিব লাগিব
সেই আগ্ৰহটো প্ৰায় আজিকালি কমি গৈছে। সেই আগ্ৰহটো নহ'লে বুলি বচন ক'ব নজনা মানুহ এজনক পইচাৰ কাৰণে ৰাস কৰিবলৈ দিব নেকি? সেইটোতো নহয়, কিন্তু এই কমিটিখনে ৰাসখন পতাটোহে বেছি গুৰুত্ব দিছে যে সেই যুৱকসকলৰ আগ্ৰহটো কেনেকৈ কৰিব লাগিব সেই কথাটো গুৰুত্ব দিয়া নহয়। সেইটো কাৰণে চেলিব্ৰিটি বেছি বিচৰা হৈছে বেছিকৈ। সেইকাৰণে আৰু ইয়াত কি ক'ম, এইবোৰ ক'বলৈ গ'লে এতিয়া বহুত ক'ব লাগিব আপোনাক, গতিকে মই ইমানখিনি বিতৰ্কলৈ নাযাওঁগৈ। আমাৰ স্থানীয় শিল্পী মানে গুৰুত্ব দিব লাগে। স্থানীয় বহুত শিল্পী এতিয়াও জীয়াই আছে, সেইটোহে মই কামনা কৰোঁ। নাটক বা ভাওনা যিয়ে নহওক, ৰাস বা যি, তাত এতিয়া কি মানে এনেকুৱা হৈছেগৈ হোৱা দেখা যায় নি? এগৰাকী আপুনি জ্যেষ্ঠ ব্যক্তি, নাটকৰ লগত আপুনি জড়িত, ৰাসৰ লগত আপুনি জড়িত, এনেকুৱা দেখিবলৈ পায় যে টকা দিলেই চব বস্তু টকা দিলে হয় জানো আপোনাৰ মতে? মোৰ মতেতো কেতিয়াও নহয়। মোৰ মতে মানে এটা অভিনয় যদি কৰে, তাৰ অভিনয় তেওঁৰ পাৰদৰ্শিতা থাকিব লাগিব, তেওঁৰ অভিনয়ৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব, তেওঁ অভিনয় জানিব লাগিব। তো সেইটোহে বেছি গুৰুত্ব দিব লাগে। কিন্তু টকাৰ গুৰুত্বটো দিছে, এইটো কোনোবাই দিছে, এইটো মই ক'বলৈ নাযাওঁ। আমি বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে মই দুটা প্ৰশ্ন আপোনাক সুধিব, কিন্তু তাৰ আগতে মই ক'ব লাগিব যে দেখিলে বেয়া লগা হৈছে ভাওনা সংস্কৃতি। সেইদিনা এখন দেখিছোঁ, তাত কৈছেগৈ দন্তবক্ৰ গৈ দন্তবক্ৰ হৈছেগৈ, তালৰ মানৰ কোনো জ্ঞান নাই, ভৰি কোনফালে দিছে একো নাজানে, টকা দিলেই ৰাস নচলাব, ভাওনা নকৰিব। সেইটো আহ্বান আপোনালোকলৈ, ভাওনা কমিটিসমূহলৈ, ভাওনা পাতক, শংকৰদেৱৰ আৰ্হি জীয়াই ৰাখক, সেইটোৱে বিচাৰোঁ। মই সুধিব বিচাৰিম এইখিনিতে আপোনাক, যিহেতুকে আমি দেখিছোঁ যে আপুনি নাটকৰ লগত জড়িত বা আপুনি নাট্যগোষ্ঠী এটাৰ লগত আপুনি জড়িত হৈ আছে, ভ্ৰাম্যমাণ থিয়েটাৰলৈ যাবলৈ ইচ্ছা আছেনে? মই আগতে আছিল, এতিয়া মই থাকিলেও মই ইচ্ছাটো নাইকিয়া কৰিছোঁ। যিহেতু মোৰ অলপ ঘৰুৱা সমস্যা আছে, মোৰ ঘৰখনৰ অকলশৰীয়া, মোৰ ছোৱালী অহা বছৰ মেট্ৰিক দিব, গতিকে মোৰ আপ্ৰাণ চেষ্টা মানে আছিলে, যাব বিয়াত ইচ্ছা আছিল, কিন্তু কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে মই এতিয়া যোৱাটো বিৰত আছোঁ। এখন সৰু বুলি নকওঁ, ডাঙৰ অঞ্চলৰ পৰাই বুলি কৈছোঁ, সৰু অঞ্চল বুলি ক'লে শুনিবলৈ বেয়া হ'ব, একদম আপুনি নীৰৱভাৱে এই সাধনা কৰি আছে বুলি মই ক'ব লাগিব। এটা সাধনা, সকলোৰে গাত ভগৱানে সেই গুণ নিদিয়ে, আপোনাৰ গাত দিছে, আপুনি সাধনা কৰি আছে। কেনেকৈ কৰিছে, কেনেকৈ সম্ভৱ সেয়া নীৰৱভাৱে আপুনি কৰি আছে? প্ৰথম কথা হ'ল কি, মই অভিনয় ভাল পাওঁ। 2 নম্বৰ কথা, মই মানে এই নাটক বুলি ক'লে মই য'তেই নহওক মই যাওঁ, গৈ তাত মই কমিটিয়ে মোক কয় কিবা উল্টা কৰিবা মই কৰোঁ, সেইমতে মোৰ ৰাইজে ভাল পায়, মোৰ সিমানেই ভাল লাগে। আৰু মই মানে কি এতিয়া যুৱ প্ৰজন্ম বা আমাৰ লগৰবিলাককে দেখিছোঁ, চব নিজক লৈ ব্যস্ত, গতিকে মোৰ তেনেকুৱাবিলাক মানে হ'বলৈ মন নাযায়। মোৰ এই নাট্য চৰ্চা বা কিবা এইবিলাকত ব্যস্ত থাকিলে মোৰ মনটো। নিশ্চয়। এটা শেষ প্ৰশ্ন আপোনালৈ, আৰু তাৰপিছত আমি অনুষ্ঠান সামৰণি মাৰিম। শেষ প্ৰশ্নটো হৈছে মোৰ আপোনালৈ, নাটক কৰি, ভাওনা কৰি, ৰাস কৰি পৰিয়াল চলাব পাৰেনে, জীৱন চলাব পাৰেনে? নাটক কৰি, ৰাস কৰি, ভাওনা কৰি পৰিয়াল চলাব নোৱাৰে, সেইটোতো অসত্য। কিন্তু তাৰ মাজতো মানে কিছু ক্ষেত্ৰত পৰিয়াল চলাব পাৰিলেও সেইটো মানে আপোনাৰ অভিনয় দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি যদি ভাল অভিনয় কৰে, আজিকালি নাট্যগোষ্ঠীয়ে হওক বা কিবা আপোনাক আমন্ত্ৰণ জনাব, আজিকালিতো পাৰিশ্ৰমিক কিবা এটা দিয়ে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি সেই কমিটিয়ে মতাৰ ওপৰতহে নিৰ্ভৰ। মানে আপুনি নিজে কি অনুভৱ কৰে, আপুনি নিজে সেইখিনি কৰিব পাৰিছেনে? যিহেতু আপুনি নাটকৰ লগত জড়িত, সেয়া যি ধন বা সেয়া যি অনুদান, সেই অনুদানেৰে পৰিয়াল চলাবলৈ কষ্ট নহয়নে আপোনাৰ? কষ্ট হয়, কিন্তু মই কৰি ভাল পাওঁ, নাটক কৰি ভাল পাওঁ, নাটক মোৰ প্ৰাণ, মই তেনেকৈয়ে ভাবোঁ। আমাৰ মানে সংঘক মই সদায় ধন্যবাদ দিওঁ, যিটো সংঘ আজি 100 বছৰ হৈ গ'ল, পানীগাঁও পৰৱৰ্তী সংঘ। গতিকে মানে এই মুহূৰ্তলৈকে মোক কিন্তু বিশেষ পৰিয়াল চলোৱা বা কিবা হেৰিয়ত মোৰ অসুবিধা হোৱা নাই। তাৰ মাজতে মই নাট্য চৰ্চাটো চলাই আছোঁ। এতিয়া বৰ্তমান আপুনি কিহৰ লগত কি কৰি আছে? মই এতিয়া ব্যৱসায় এটা কৰি আছোঁ সৰু, মই শিল বালি ইটা এইবিলাক মই ছাপ্লাই দিওঁ, মোৰ ঘৰৰ আগতে পেলাই লৈ মই বিক্ৰী কৰোঁ। তেনেকৈ মোৰ পৰিয়ালটো মই চলাই আছোঁ। এই মুহূৰ্তলৈকে মোৰ কিন্তু অসুবিধা হোৱা নাই, ভৱিষ্যত যদি কিবা হয় ভগৱানে চাব আৰু। নিশ্চয়কৈ। প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব, আৰু আপোনাকো শুভেচ্ছা জনাইছোঁ, আপুনি আগুৱাই যাওক। যিধৰণে আপুনি বৰ্তমান এখন শ্বৰ্ট ফিল্মো আপুনি কৰি আছে, কৈছিলে আপুনি। অনুষ্ঠানটো শেষ কৰিম, তথাপিতো শ্বৰ্ট ফিল্মখনৰ বিষয়ে অকণমান যদি ক'ব। মই শ্বৰ্ট ফিল্ম এখনেই নহয়, মই বৰ্তমান 4খন কৰিলোঁ। 4খন মানে এখন এতিয়া গাঁওখনে ৰিঙিয়াই, এইখন আমাৰ ধাৰাবাহিকভাৱে বুধবাৰে দি থকা হৈছে, আৰু এখন কৰিলোঁ মনৰ জোনাক। আৰু মই ৰেঙনি চেনেলত মই আবেলি ৰ'দালি অসমীয়া ধাৰাবাহিকখনতো মই এটা ভাল ভূমিকা লৈছিলোঁ।
মই এটা অভিনয় কৰিছিলোঁ, ভাড়াঘৰৰ মালিক লৈছিলোঁ মই। হয়, ভাড়াঘৰৰ মালিক লৈছিলোঁ। ৰাইজে ভাল পাইছে মোৰ অভিনয়। আৰু মই আজি 3 বছৰৰ আগত মই এখন পূৰ্ণদৈৰ্ঘ্য বোলছবিটো মই অভিনয় কৰিছিলোঁ। প্ৰণৱ শৰ্মাৰ চিনেমা প্ৰণৱ শৰ্মাই বনাইছিলে, তেওঁ বগীদা ৱেয়াৰ। আৰু মই এখন এইমাত্ৰ মোক ফোন কৰিলে, এখন এটা শ্বুটিং আমাৰ হৈ গ'ল, কিন্তু এতিয়া আমাৰ যিজন প্ৰডিউচাৰ তেওঁ গুৱাহাটীত আছে। সেইখন মানে মিছন অপাৰেশ্যন কিবা বুলি সি নামটো দিব, কিবা নামটো এতিয়া কনফাৰ্ম হোৱা নাই, কিন্তু আমাৰ শ্বট চলি আছে। তেওঁ গুৱাহাটীত আছে, তেওঁ ককায়েকৰ কিবা অসুখ হ'ল, তেওঁ অহা পৰহিলৈ পাবহি। তাৰপিছত আৰু আমাৰ পৰৱৰ্তী আমি শ্বট আৰম্ভ কৰিম। তাৰপিছত আমাৰ খুব 15-20 দিনৰ ভিতৰত সেইখন আমাৰ ৰিলিজ দিয়া হ'ব। নিশ্চয়কৈ। প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান নৰ্থ ইষ্ট ভিউৰ এই বিশেষ অনুষ্ঠান চিনাকি মুখ আমি ইমানতে সামৰণি মাৰিব লাগিব। আৰু আপুনি আমাক সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ। আৰু আপোনাৰ কথাখিনিও আপুনি ক'ব পাৰিলে। আপোনাৰ হয়তো জানিব লগা বহুত কথা আছিলে নাটকৰ বিষয়ে, আপোনাৰ সেইখিনি কথা আমি গম পালোঁ, জানিলোঁ, জীৱন সংগ্ৰামৰ কথা গম পালোঁ। আৰু আমাক সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব। পৰৱৰ্তী সময়ত আমি পুনৰ এনেধৰণে বিশেষ ব্যক্তিক নিজৰ যি প্ৰতিভা লুকাই আছে, সপ্ত প্ৰতিভা, সেই সপ্ত প্ৰতিভা যেনেধৰণে ৰাইজৰ আগত প্ৰকাশ কৰিবলৈ, ৰাইজৰ আগত দেখুৱাবৰ কাৰণে আমি চেষ্টা চলাই যাম। গতিকে প্ৰিয় দৰ্শক, চিনাকি মুখৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।